নিখিলা কি হলো ইমান টেনশনত আছো যে তোক কোনোবাই গালি পাৰিলে নেকি হা নহয়ও এই ডিলিমিটেশ্যন মানে সমষ্টি পুনৰ নিৰ্ধাৰণ যে হ'ল মই এতিয়া নিজৰ সমষ্টি কোনটো নাজানোৱে নহয় সেইটো কেনেকৈ বিচাৰোঁ বাৰু এতিয়া এইটো কথালৈ ইমান চিন্তা কৰিবলৈ কি আছে মোবাইল ফোনটো হ'বলা এনে আছে নেটত চা আকৌ নেটত চাব পাৰি নেকি কেনেকৈ চাম দেখাই দেচোন এইয়া চা তই ভোটাৰ সাৰ্ভিস পৰ্টেল নহলে ডাইৰেক্ট electoralsearch.eci.gov.in বুলি নেটত সাৰ্চ কৰিবি এতিয়া এইখন পেজ চা ইয়াত মই নিজৰ সুবিধা অনুসৰি ভাষাটো সিলেক্ট কৰি ললো আৰু প্ৰথমে এপিক নম্বৰটো দিলো এতিয়া ৰাজ্যখন সিলেক্ট কৰিলো আৰু এইটো হৈ গল মোৰ ক্যাপচা কোড বাহ আৰু এইয়া চা মোৰ সব তথ্য আহি গল দেখিলি তই এনে চিন্তা কৰি আছিলি পাই একদম সহজচোন আৰু এটা কথা এতিয়া বিশেষ সংক্ষিপ্ত সংশোধন 2025 টো চলি আছে তই ইয়াত অলপ তলত গৈছা ইয়াত ফৰ্ম 6, 7, 8 আছে যদি বোলে তোৰ নামেই নাই ভোটাৰ তালিকাত তেতিয়া ফৰ্ম 6 বোলে কাৰোবাৰ নাম কৰ্তন কৰিব আছে তেতিয়া ফৰ্ম 7 আৰু যদি ঠিকনা সলনি কৰিবলৈ আছে বা কোনো ধৰণৰ শুধৰণি কৰিবলৈ আছে তেন্তে ফৰ্ম 8 খন পূৰণ কৰি সাবমিট কৰি দিলেই হ'ল তেনে সহজ সঁচাকৈ সহজ আকৌ মই মোৰ ইপিক নাম্বাৰটো সাৰ্চ কৰি চাওঁ এতিয়া ধন্যবাদ দেই তহঁত দুটাক বৰ সহায় কৰিলি হ'ব এতিয়াৰ পৰা তোক যদি কোনোবাই সোধে তইও শিকাই দিব পাৰিবি নিশ্চয় বন্ধু হ'ব দে এতিয়া আমি যাওঁ বল আৰু ফুলজাৰি খেলোগৈ বল